बहुत समस्या সেইটো মই এতিয়া ব্লকত যাম যেতিয়া মই এবাৰ কি হয় স্যার অসমৰ ভিতৰত নগৰ ঘৰতে মানে ছাত্ৰ ছাত্ৰীবোৰক অত্যাচাৰ কৰি ভিডিঅ' কৰে আৰু কিমান দুৰ্ব্যৱহাৰ কৰে কিমান টকা লয় 50 টকা লাগে सर बाइक दी गले सर 50 टका বাইকে দি গলে 50 टका বাইকে দি আহিলে 50 টকা 50 टका এইবাৰটো প্ৰিপেয়াৰ নহ'ব আকৌ নাওদি ইয়াতে আহি এই জলজলি নদীৰ ওপৰত যিখন দলং এইখনৰ বহুদিনীয়া ডিমাণ্ড এটা আছে ৰাইজৰ সেইখিনি পৰিদৰ্শন কৰিলো এতিয়া আমি আৰু আজি ভাবিছো যে গোটেই দিনটো আজি নগৰবেৰা বা এই অঞ্চলৰ কিনো অভাৱ অভিযোগ বা এইখিনি সুবিধা অসুবিধা আটাইখিনি বুজিলো বিশেষকৈ ৰাস্তা ঘাট বা স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে আজি মই চালো ইয়াৰ আগতো মই নগৰবেৰা বহুত বছৰ আগত আহিছো কিন্তু জিলা আয়ুক্ত হিচাপে আজি প্ৰথমবাৰ আহিছো ৰাস্তা ঘাটৰ অৱস্থা অৱশ্যে বেয়া কাৰণ মই নিজে ধৰাৰ পৰা আহিছো কিন্তু এতিয়া ৰিসেন্টলি আমাৰ ইতিমধ্যে টেন্ডাৰ হৈ গল লেটাৰ অফ ইন্টেন্ট যেটো আমি এলওএ বুলিও কওঁ এটো হল আমাৰ ঠিক ধূপধৰাৰ পৰা সুকুনিয়া পাৰাৰ পৰা হেকেৰালৈকে ৰাস্তাটো নতুনকে বনোৱা হ'ব এটো অলৰেডি আৰু কেইদিনমানৰ ভিতৰতে কাম আৰম্ভ হ'ব স্যাৰ বানপানী আগে দলংখন পুনৰ নিৰ্মাণৰ কিবা ব্যৱস্থা হ'ব নেকি হেতু মই আজি ক'ব পৰা নাই মই দলংখন চালোহে গতিকে আপোনাক এতিয়া চোৱাৰ লগে লগে মই একো নিশ্চয়তা দিব নোৱাৰিম স্যাৰ সুকুনিয়াৰ পৰা মই সুকুনিয়াৰ পৰা হেকেৰালৈকে ৰাস্তাটো নতুন আৰু হেকেৰাৰ পৰা নগৰবেৰাৰ পৰা এই লোকে ৰিপেয়াৰ হ'ব এইটো ৰিপেয়াৰিং হ'ব আটাইখিনি পথল মৰা হ'ব গতিকে আমি আশা কৰিছো যে অন্ততঃ এবছৰৰ ভিতৰত এবছৰ বুলি নকওঁ হয়তো নেক্সট এই 3 মাহ মানৰ ভিতৰত অলপ চেঞ্জ এটা আপোনালোকে দেখা পাব